তুমি আৰাম অনুভৱ কৰি আছা সেই ঠাইটো হ'ল কমফৰ্ট জোন। আজি আমি সেলফ গ্ৰোথ ডে 6 আলোচনা কৰিম কমফৰ্ট জোন। ঠিক এনেকুৱা ধৰণৰ হৈছে যে আমাৰ কোনো ভয় লাগিলে, যদি আমাৰ ভয় লাগে বা ভয় লাগিছে, এনেকুৱা ধৰণৰ স্থিতিত আমি সকলো সময় পিছুৱাই আহোঁ। আৰু আমাক সাইকোলজি মানে আমাক হাৰ্ড ৱৰ্কে কয়, য'ত আমাৰ ভয় লাগে ত'ত সেই জাগাতে আমাৰ অপৰচুনিটিজ থাকে। তুমি দিনে দিনে অলপকৈ চেঞ্জ হোৱা, সেইটোৱে হ'ল কমফৰ্টৰ পৰা য'ত তোমাৰ কাম কৰিবলৈ মন নাই, সেই সময়তো তুমি কমফৰ্ট এৰি দি কামৰ হাৰ্ড ৱৰ্ক কৰিবলৈ তুমি হাৰ্ড ৱৰ্কৰ পথত আগুৱাই যোৱা।